এই ৰাতিপুৱা আপুনি কাহালি পুৱাই এই আনন্দবাজাৰৰ নামচৰাত উপস্থিত হ'ল। ইয়াত যথেষ্ট পৰিয়ালৰ মানে ঘৰ বাৰী ভাঙিছে, 6-7টা পৰিয়াল। তো ইয়াত এতিয়ালৈকে কোনো জনপ্ৰতিনিধি মানে MLA আছে যদিও ইয়াত অহা নাই, স্থানীয় বিধায়ক। চাওক, এইটো কথাটো এতিয়া মই ক'বলৈ নিবিচাৰোঁ কি MLA আহিছে না মন্ত্ৰী আহিছে। কথাটো হৈছে কি খৰালি মাহত প্ৰটেকশ্যনটো নোলোৱাৰ কাৰণে এই মানে নামচৰীয়া এৰিয়াত প্ৰায় 5টা ফেমিলি গুচি গ'ল। আৰু যদি একো প্ৰটেকশ্যন কৰিব নোৱাৰে 10টাৰ পৰা অধিক ফেমিলি ইয়াত যাব। আৰু নদীটো যদি তেনেকৈ গৰাখহনীয়া হৈ থাকে প্ৰায় 20-25টা ফেমিলি এফেক্ট হ'বলৈ ইয়াতে চান্স আছে। গতিকে এইটো যোৱা খৰালি মাহত কামবিলাক ঠিকমতে নকৰাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। এতিয়া মানে 5টা ফেমিলি কমপ্লিট তেখেতসকলৰ বস্তি ঘৰ মাটি বাৰী চব গুচি গ'ল। তো সেইকাৰণে এতিয়া গভৰ্ণমেণ্টৰ এটা দায়িত্ব আছে, ছিষ্টেমৰ এটা দায়িত্ব আছে যিসকলে আছে, আৰু তেখেতসকলে এইটো কেয়াৰ ল'ব লাগে। আৰু ইয়াত ৰিলিফ কেম্পৰ দৰকাৰ আছে। গতিকে মই বাক্সা DC আৰু SD চিভিল ডাঙৰীয়াক আহ্বান কৰিছোঁ কি অতি শীঘ্ৰে ইয়াত ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিব লাগে। ভুক্তভোগী পৰিয়ালকেইটা ইতিমধ্যে খাদ্যৰ খুব নাটনি হোৱা বুলি কৈছে। চাওক, খাদ্যৰ নাটনিটো ৰাইজেও অলপ ছাপোৰ্ট কৰিব, চবেই ছাপোৰ্ট কৰিব তাৎক্ষণিকভাৱে, আৰু তাত পৰিয়ালবিলাকে চাই আছে। কিন্তু গভৰ্ণমেণ্টৰ এটা দায়িত্ব আছে, সেইকাৰণে মণ্ডল যোনটো আছে, চাৰ্কল অফিচাৰ আছে, তেখেতসকলক পঠাই দি পেলাই অতি শীঘ্ৰে ৰিলিফৰ ব্যৱস্থা কৰিব লাগে। মই সেইটো গভৰ্ণমেণ্টক আহ্বান কৰিছোঁ।